BTCनि गाहाय खुंगिरि हाग्रामा महिलारिनि बाख्नायथाव सुबुं अनफावरि खामानि IITआव मासि मोननाय मेलेम गोनां निखावरि नखरनि फरायसानि फरायनायनि बिबान लाबाय हाग्रामा महिलारिया बाक्सा जिल्लानि सालबारि पलासगुरिनि फरायसा निजोम ब्रह्मआ IIT माद्रासाव फरायनो खाबु मोनदों। BTCनि गाहाय हाग्रामा महिलारिनि बिथोन बायदियै पलासगुरिनि फरायसानि न'आव नुजाथिबाय EM बेगम आक्तारा आहमेदा मख'जाथावनादि खौरां बिजोंनि दारैनो BTCनि गाहाय हाग्रामा महिलारिखौ गोजौ सोलोंथाइनि थाखाय मदद हास्थायनाय सेंग्रानि सेराव गसंबाय हाग्रामा महिलारिया फरायसा फरायनाय बिथिङाव जेबो हेंथा नुजाथिया बेनि थाखाय खनसेयारि अनसुंथाइ 5,50,000 रां नखरखौ लोगो हमना गथायो मावफुं सोद्रोमा बेगम आक्तारा आहमेदा EM बेगम आक्तारा आहमेदा बुङोदि सोलोंथाइ आंखालनि थाखाय मेलेम गोनां गुन गोनां फरायसानि सिमांखौ फेलें थांहोनो होनाय जानाय नङा। रबार्ट बसुमतारी हालबारि সমষ্টি আৰু হালবাৰী জিলাৰ অন্তৰ্গত হালবাৰী সমষ্টিত পালচিগুৰি গাঁৱত আমাৰ নিজুম ব্ৰহ্ম আমাৰ ডেকা ল'ৰা ব্ৰিলিয়েণ্ট আমাৰ ভৱিষ্যত আমাৰ সন্তান তেওঁ ইতিমধ্যে আপোনালোকে গম পায় IITত অল ইণ্ডিয়া বিশেষত তেওঁ চিট পাইছে। তেওঁ আৰ্থিক অৱস্থাটো খুব ভাল নহয়। এইখিনি লিখাপঢ়া কৰাৰ ক্ষেত্ৰত এই কোৰ্সটো কমপ্লিট কৰাৰ ক্ষেত্ৰত তেওঁৰ যিখিনি খৰচ তেওঁৰ মাক দেউতাকে বহন কৰিব পৰা নাছিলে। তেওঁ এনি নিউজৰ জৰিয়তে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক আহ্বান কৰিছিলে আৰু ছাৰে সেই নিউজটো পাই পেলাই তৎক্ষণাত সিদ্ধান্ত লৈছিলে আৰু আমাৰ ৰবাৰ্ট বসুমতাৰী আৰু আমাৰ জুৱেল ব্ৰহ্মৰ হাতত বসুমতাৰীৰ হাতত তেওঁৰ 4 বছৰৰ কোৰ্স কমপ্লিট কৰোঁতে যিখিনি টকা লাগে সেইখিনি পঠিয়াই দিছে আৰু মই EM হিচাপে মোৰ লগতো কথা পাতিছে মোকো সহযোগ কৰিব দিছে ইয়াতে আহিব দিছে। জিলা কমিটি আমাৰ দলীয় নেতাকৰ্মীসকল আমাৰ ওমেন কমিটি আমাৰ যিমান দলীয় নেতাকৰ্মীসকল আছে সকলোকে লগত লৈ আহি পেলাই তেওঁক উৎসাহ উদ্দীপনা যোগাব দিছে। তেওঁ আৰু আজিৰ যিটো মাননীয় হাগ্ৰামা মহিলাৰী ছাৰে যি তেওঁৰ কাৰণে আজি ইমান এটা ডাঙৰ পদক্ষেপ লৈছে তাক আমাক ভাগ ল'ব দিছে আৰু তেওঁৰ সুবিধা অসুবিধা এইবিলাক আমাক চাব দিছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰলৈ। ছাৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে প্ৰতি যে আজি এটা সদয় ভাৱ গ্ৰহণ কৰি পেলাই আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ভৱিষ্যত আমাৰ যিবিলাক সন্তান আছে তেওঁলোকক গঢ় দিয়াৰ ক্ষেত্ৰত যে আগভাগ লৈছে তাৰ আৰু এটা প্ৰমাণ আপোনালোকক মই জনাব লাগিব যে বৰপেটা আমাৰ এইটো বহুৰী ছাইডৰ এটা ল'ৰা তেওঁৰ নাম হ'ল ৰুহুল আমিন খান। ৰুহুল আমিন খানে কোকৰাঝাৰ CITত চিট পাইছিলে। তেওঁৰ এডমিশ্যনৰ ক্ষেত্ৰত অকণমান কিবা এটা বিসংগতি পাইছিলে আৰু লগে লগে BTCৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক জনাইছিলে। ছাৰে আজি সেই ল'ৰাটোকো ৰুহুল আমিন খানকো আজি তেওঁৰ যিখিনি এডমিশ্যন ফিজ দি পেলাই আৰু তেওঁ দুখীয়া ল'ৰা বুলি মই গম পাওঁ আৰু তেওঁ এডমিশ্যন আমাৰ ৰবাৰ্ট আৰু আমাৰ জুৱেলৰ জৰিয়তে আজি এডমিশ্যন দিছে। এডমিশ্যন দি পেলাই আকৌ আমাৰ নিজুম ব্ৰহ্মৰ ঘৰত তেওঁলোককো পঠিয়াই দিছে আৰু আমি লগত থাকি পেলাই আমি আজি তেওঁক সহযোগ কৰিলোঁ। তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। হাগ্ৰামা মহিলাৰী ছাৰলৈও BTCৰ চিফ হিচাপে BPF দলৰ মুৰব্বী হিচাপে আৰু জনপ্ৰতিনিধি হিচাপে আমি হালবাৰী জিলা কমিটিয়ে আৰু মই EM হিচাপে ছাৰক আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াই আমাৰ BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰ, এয়াই আমাৰ BPF দল, এয়াই আমাৰ সমন্বয়, এয়াই আমাৰ BTC। थैंक यू। खुलुमबाय मानगोनां हाग्रामा महिलारी सार निउसनि गेजेरजों आंनि जे फाइनान्सियेल प्रब्लेम फरायनायाव IITनियाव बेखौ आं हाग्रामा सारनिसिम आंनि खौरांखौ दैथायहरनो थाखाय आं साक्सेसफुल जाबाय। दा आंनो हाग्रामा सारा फाइनान्सियेलनि जि प्रब्लेम गासैखौबो हेफाजाब होबाय बेनि थाखाय साबायखर थाबाय हाग्रामा सारनिसिम रोजा रोजा साबायखर थाबाय आरो एनि निउसखौबो आं जोबोद